নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু মই ধুনীয়াকৈ পিন্ধি উৰি লৈ লৈছোঁ, মানে এয়া কাপোৰ পিন্ধি যাবলৈ ওলাইছোঁ মৰিগাঁও। আজি মৰিগাঁৱত যাম, লগতে এখন বিয়া খাবলৈ যাম। আৰু বিয়াখননো ক'ত হয় আৰু কাৰ বিয়া, আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব, তেতিয়া গম পাব। মৰিগাঁৱত যাওঁ মানে মই ঘৰলৈ যাওঁ, আৰু ঘৰত এটা বিশেষ কাম আছে, কামটো কৰি আহোঁগৈ আৰু দেখাম বাৰু ঘৰত যায়নো কি কি কৰোঁ আৰু ক'লৈ যাওঁ। ভিডিঅ'টো চাই দিব শেষলৈ, আৰু ক'তনো বিয়া খাওঁ আৰু কি পিন্ধি যাওঁ চব দেখাই থাকিম। ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু এইপিনে আমাৰ মহাশয়ে আহি পেলাই পূৰা ৰখি আছেহি। যাওঁ অলপ ফুৰি আহোঁগৈ। ওলোৱা এতিয়া দুজনে যাওঁ, আৰু ঘৰত যায়নো কি কি কৰোঁ দেখাম। ভিডিঅ'টো চাই থাকিব। এইয়া 9 বজাত নতুনকৈ দোকান খুলিছে, আৰু আমাৰ এইপিনে বহি আছে দোকানত। আৰু এতিয়া পূৰা কলম লৈছোঁ, আৰু নাৰায়ণ বজাত ওচৰতে ভাল হৈছে। আৰু এতিয়া আমাৰ সুবিধা হ'ব, আৰু মৰিগাঁও যাব নালাগে এইখিনিতে আহিলে। এতিয়া তই ভাইটি মামাক দিবা, মামাক দিয়াগৈ লোৱা। এতিয়া লওক, মামাকহে দিয়ে, আইতা নহয় নহয়। লোৱা, ভাইটি মামাক দিব লাগিব, তাক সি নিদিয়ে। ভাইটি এইকেইটা কলম আৰু পৰীক্ষা ভালকৈ দিবি। এই আমাৰ পৰীক্ষা দিব ল'ৰা, আকৌ ৰিজাল্টৰ খানা খাব আহিব লাগিব নহয় ন। বিয়ালৈ যাবলৈ মই ধুনীয়াকৈ ওলাই কৰি ল'লোঁ, আৰু এতিয়া যাওঁ আৰু বিয়া খাবলৈ। এইযোৰ মোক বিয়াত দিয়া কাপোৰযোৰ, যিহেতু আপোনালোকে মোৰ বিয়া ভিডিঅ' দেখা পোৱাই নাছিলে, মইনো বিয়াত কি পিন্ধিছিলোঁ। এইযোৰ মই বিয়াৰ ৰিচিপশ্যনৰ দিনাখন পিন্ধা কাপোৰযোৰ, আৰু আজি প্ৰথমবাৰ পিন্ধিছোঁ। বিয়াৰ পাছত মানে আৰু পিন্ধা নাই, আজি ছেকেণ্ডবাৰ পিন্ধিছোঁ। আৰু এইযোৰ দিছিলে, আৰু মাহঁতে ইয়াৰ পৰা বিয়াত এইযোৰ কাপোৰ দিছিলে। আপোনালোকক বোলো দেখাই দিওঁ কাপোৰযোৰ। আৰু একেবাৰে এতিয়া যাওঁ আৰু সোণাপুৰলৈ, বিয়াৰ ঘৰত লগ পাম। আৰু গৈ আছোঁ আমি, আৰু এয়া গান লগাই লৈছোঁ, আৰু গান লগাইছোঁ, আৰু এইফালে গৈ আছোঁ। আৰু একদম এতিয়া আৰু যাই বিয়া ঘৰত লগ পামগৈ। আৰু বিয়াৰ ঘৰ আহি পাই গ'লোঁ, আৰু এই আগত দেখিছেই নহয়, পূৰা গিফ্ট চিফ্ট লৈ আগত গৈ আছে। আৰু এইফালে আৰু যাওঁ, যিহেতু গান বাজি থকা গিফ্ট দিব গ'লে, আৰু আহি পায়। কাৰণ দাঙি লৈ ফুৰিবৰ কাৰণে অসুবিধা নহয়, ইমান ডাঙৰ গিফ্ট এটা, সেইটো কাৰণে দি কৰি আজৰি হৈ গৈছে। মই দেখা নাই নহয় আজিলৈ। এয়া আমাৰ মামাৰ ঘৰৰ ছোৱালী আহি পাই গ'ল, আৰু বাকী কোনোবা নাই। ক'ত গ'ল বাকী ভিতৰত আছে, মালা গাঠিছে। এইফালে আহি ব্যস্ত, আৰু মই খাই লওঁ। মা খানি সোধা, খাবলৈ বহি গ'লোঁ। অঁ, এইফালে এতিয়াহে ওলাইছে দেই। মোকো দেখা নাই ভালকৈ, ওচৰলৈ না কেমেৰাটো। এতিয়া দেখিছোঁ। আমি খাই লওঁ দেই দুইটাই, চাই থাকিব। খাই লওঁ, কি কি দিছোঁ দেখাই আছোঁ। হ'ল 10 মিনিট। পাপা নাই, মা পাপা আছে ঘৰত। আকৌ মানুহেই নাথাকে নহয় আজিকালি। আমাৰ কথা হৈছে, এয়া মেইন মানুহ এতিয়া আহিছে। চব ঠিকে আছে, চবকে দেখাই দিয়ক। কি সেইফালে এবাৰ ব্ৰেক লাগিছে। ছোৱালীৰ মাথা মাৰোঁ মাৰোঁতে গোটেই ব্ৰেক লগাই আছোঁ। সেইকাৰণে কি আঙুঠি পিন্ধাইছে দেখাই দিছোঁ। আঙুঠিটো পইচা পাতি নাই বোলে, পকেট খালী।
কালি ৰাতি আমি থাকি দিলোঁ আৰু মই দৰা চৰা চাবলৈ নগ'লোঁ এয়া দেখিছে নহয় এনেকৈ টোপনি গ'লোঁ গৈ শুই থাকিলোঁ ৰাতি আৰু আজি এইটো হৈছে ধুনীয়া এটা ৰাতিপুৱাৰ পৰিৱেশ আৰু এইফালে হৈছে মাহঁতৰ পুৰণা ঘৰ মানে আমাৰ এখেতৰ মাঘত আগতে ইয়াতে আছিলে আৰু এতিয়া বাৰু নতুনকৈ ঘৰ বনালে উঠি গ'লগৈ আগতে বোলে মাহঁতে ইয়াতে আছিলে বুলি কৈছে আৰু আছে ইমান ধুনীয়া আমি এতিয়া ধুনীয়াকৈ ঘৰতে আহিলোঁ আৰু ঘৰলৈ আহি আছোঁ আৰু এয়া কিনি লৈছে খাবলৈ সামৰি দিওঁ যদি চাই ভাল লাগে তেন্তে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল বাটনটো প্ৰেছ কৰি দিব আকৌ লগ পাম অন্য এটা ভিডিঅ'ত বাই বাই ভাল লাগিছে